গুড ফ্ৰাইডে দিনাখন কিয় হেপী গুড ফ্ৰাইডে বুলি কোৱা নহয়, আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম মানে বহুত বন্ধুৱে মোক হোৱাটছআপত হেপী গুড ফ্ৰাইডে বুলি মেছেজ দিছে। মানে বহুতে নাজানে এই বিষয়টো বা কথাখিনি আজিলৈকে জানিবলৈ চেষ্টা কৰা নাই, গতিকে বহুতে এই ভুলটো কৰি আছে। আচলতে হেপী গুড ফ্ৰাইডে বুলি কাকোকে উইচ কৰিব নালাগে। কিয় নালাগে সেইখিনি কথাই মই আজি আপোনালোকৰ মাজত আনি দিবলৈ বিচাৰিছোঁ। চব যীশু খ্ৰীষ্টক যিদিনাখন ক্ৰুচবিদ্ধ কৰা হৈছিল বা ক্ৰুচত দিয়া হৈছিল সেই দিনটোক গুড ফ্ৰাইডে, যিহেতু সেই দিনটো যীশু খ্ৰীষ্টৰ মৃত্যুবৰণ কৰিছিল, গতিকেহে মৃত্যুবৰণ কৰিছে, গতিকে দুখৰ সময় হয়। গতিকে আপুনি কেনেকৈ আনক হেপী গুড ফ্ৰাইডে বুলি ক'ব, দুখৰ সময়। কিন্তু তেখেতক ক্ৰুচবিদ্ধ কৰাৰ 3 দিনৰ পাছত তেখেতে পুনৰুজ্জীৱিত হৈছিল, গতিকে 3 দিনটোক হেপী ইষ্টাৰ বুলি কয়, ইষ্টাৰ হয়। গতিকে আপুনি হেপী ইষ্টাৰ বুলি আপুনি উইচ কৰিব পাৰে, গম পাইছে নহয়? এইটো বেছিক নলেজ হয়, এইটো আনক গম পাইছে। আমি আপোনালোকে যিয়ে নেকি গীৰ্জা প্ৰাৰ্থনা যায় তেখেতে গম পাব বা আৰু এইখিনি কথাটো আমি জানিবই লাগে। গতিকে আচলতে গোটেই পৃথিৱীখনত শুকুৰবাৰ দিনটোতো পালন কৰি আহিছে গুড ফ্ৰাইডে হিচাপে, গতিকে যোৱাকালি পালন কৰিলে। আৰু দেওবাৰ দিনটোত ইষ্টাৰ, গতিকে দেওবাৰ দিনটো আপোনালোকে ইষ্টাৰ, আপোনালোকে অনাগত সময়ত নেক্সট ইয়েৰ এইটো অহাটো আহি আছে কাইলৈতো আপোনালোকে ইষ্টাৰটো উইচ কৰিব পাৰিব। অনাগত সময়তো কেতিয়াও আনক হেপী গুড ফ্ৰাইডে বুলি উইচ নকৰিব, কিয়নো আমি গম পাইছোঁ সেই যিদিনাখন নেকি যীশু খ্ৰীষ্ট ক্ৰুচবিদ্ধ কৰা হৈছিল সেই দিনটোক গুড ফ্ৰাইডে বুলি ঘোষণা কৰিছে আমাৰ যি বুলি মণ্ডলীয়ে বা আমাৰ ধৰ্মই। গতিকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু বহুতে নাজানে, গতিকে নজনাখিনি শিকাই দিব। আমাৰ ভুল হয় মানুহ হিচাপে, আমি মানুহ, পাপী মানুহ, আমাৰতো খোজে পোটে ভুল হয়, কিন্তু আমি জানি লোৱা উচিত আৰু কথাবিলাক কিছুমান।